টু Ranjita's videos মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপৰ অধ্যায় 8 ঋতু পাঠৰ আজি ক্ৰিয়াকলাপ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা ছবি চাই কথা পাতো আহা মানে আমাক ইয়াত কি কোৱা হৈছে ছবি চাই কথা পাতিবলৈ দিয়া হৈছে ঠিক আছে ইয়াত চোৱা আমি কি দেখা পালো মায়ে মানে সৰু লৰা এটাক কি কৰি আছে সোয়েটাৰ বা অথবা জেকেট পিন্ধাই দি আছে হয়নে টুপিও পিন্ধিছে ঠিক আছে আৰু ইয়াত চোৱাচোন সৰু ছোৱালীজনীক চোৱা মূৰত টুপি আছে হয়নে ইয়াত সোয়েটাৰ পিন্ধিছে তাই লগতে জোতা মোজা পিন্ধিছে হয়নে আৰু ইয়াত চোৱা চাদৰ লৈছে লগতে ইয়াতে চোৱা মূৰত টুপি লৈছে দেখিছা নহয় জোতা পিন্ধিছে জোতাও পিন্ধা আছে আমি কি বুজিলো যে ছবি চাই বুজিলো যে ঠাণ্ডা দিনৰ ছবি হয় হয়নে ঠাণ্ডা দিনত আমি সোয়েটাৰ হয়নে জেকেট অথবা টুপি হাত মোজা পিন্ধো হয়নে নহয় তেতিয়াহলে এইটো আমি ক'ব পাৰিম যে শীতকালৰ ছবি হয় অথবা ঠাণ্ডা দিনৰ ছবি এতিয়া আমি নেক্সট পেজত চাম নেক্সট পেজত আকৌ চাবাচোন ইয়াত কি দিয়া হৈছে ককা পঢ়ি আছে হয়নে ককাই ধুনীয়াকে টুপি লৈছে চোৱা টুপি লৈছে ধুনীয়াকে মুখো ঢাকি লৈছে অকল চকু দেখাইছে চোৱা ইমানে ঠাণ্ডা লাগিছে মানে ঠাণ্ডা দিনতো ঠাণ্ডা হ'বই বেছি ঠাণ্ডা পৰিলে হয়নে জোতা পিন্ধিছে ইয়াত চোৱা কাপোৰ ধুনীয়াকে ঠাণ্ডা দিনৰ কাপোৰ লৈছে আৰু ককাই ক'ত বহি আছে ককা জুইৰ কাষত বহি আছে অথবা জুই তাপ লৈ আছে হয়নে ওচৰত কুকুৰো আছে হয়নে নহয় ছাগলী আছে ইয়াত চোৱা ইয়াত চোৱা চাদৰ লৈছে ঠাণ্ডাৰ কাৰণে হয়নে বাহিৰত কাম কৰি আছে যিহেতু হয়নে নহয় তো চোৱা তোমালোকে দেখিছা নহয় তোমালোকে ছবি চাই কি বুজি পালা ছবি চাই আমি বুজি পালো যে ঠাণ্ডা দিনৰ ছবি হয় ঠাণ্ডা দিনত কাপোৰ ল'ব লাগে আমি অথবা আমি বেছি ঠাণ্ডা লাগিলেতো কাপোৰ লওঁৱে ঠিক আছে ছাগলী আছে মেকুৰী আছে কুকুৰ আছে দেখিছা নহয় সম্পূৰ্ণ আমাক ইয়াত গাঁৱৰ ছবি দিয়া হৈছে ইয়াত আকৌ চোৱাচোন গৰুও আছে গোহালিত গৰুও আছে হয়নে বুজিছা নাৰিকলৰ গছো আছে চোৱা অমিতাৰ গছো আছে হয়নে কলগছো আছে দেখিছা নহয় মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকেও চাবা আৰু কি কি দেখা পাইছা কবা নিজে ক'বলৈ যত্ন কৰিবা মই মোৰ ফালৰ পৰা দিলো এতিয়া আমি আলোচনা কৰিম লিখো আহা আমাক ইয়াত লিখিবলৈ দিয়া হৈছে লগতে ইয়াত আমাক কাৰণে ঠাইও দিয়া হৈছে ঠিক আছে ক শীতকালত তুমি কি কি কাপোৰ পিন্ধা শীতকালত তুমি কি কি কাপোৰ পিন্ধা এতিয়া আমি আলোচনা কৰিম শীতকালত মই সোয়েটাৰ জেকেট টুপি হাত মোজা পিন্ধো হয়নে পিন্ধো নে নিপিন্ধো পিন্ধো আমি শীতকালত মানে ঠাণ্ডাৰ দিনত হ'ব তোমালোকেও লিখি ল'বা খ প্ৰশ্নত চোৱা যাৰ লাগিলে তুমি কি কৰা উত্তৰত লিখিবা যাৰ লাগিলে মই সোয়েটাৰ জেকেট টুপি হাত মোজা পিন্ধো মাফলাৰ লওঁ হয়নে বেছি যাৰ লাগিলে আমি গৰম কাপোৰ লওঁ যাতে আমাৰ গাটো গৰমে থাকক অথবা গাত আমাক ঠাণ্ডা লাগিব নিদিও হয়নে নহয় কাপোৰ পিন্ধিবতো লাগিবই তোমালোকেও লিখিবা হ'ব কোৱা চোৱা শীতকালত তুমি কি কৰা শীতকালত তুমি কি কৰা এতিয়া আমি লিখিম শীতকালত আমি কি কৰোঁ শীতকালত মই জুইৰ তাপ লওঁ গৰম কাপোৰ পিন্ধো হয়নে আমাক যাতে আমাৰ শৰীৰটো গৰমে থাকক আমাৰ শৰীৰত ঠাণ্ডা নালাগক বুলি আমি কি কৰোঁ গৰম বস্তুৱে কৰোঁ গৰম পানী ব্যৱহাৰ কৰোঁ গা ধুওঁতে হয়নে বেছি যদি ঠাণ্ডা লাগে হয় নহয় আমি শীতকালত জুইৰ তাপ লওঁ জুই ধৰোঁ হয়নে ৰাতি আমি কম্বল লওঁ হয়নে নহয় বেছি ঠাণ্ডা লাগে বেছি লেপ লওঁ ঠিক তেনেদৰে আমি শীতকালত মই কি কৰোঁ জুই তাপ লওঁ গৰম কাপোৰ পিন্ধো এনেকৈ লিখিবা এতিয়া আমি আলোচনা কৰিম ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখো আহা ইয়াত বাকচত গৰম দিনৰ লগত জড়িত বস্তু দিয়া হৈছে ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰো নাম দিয়া হৈছে তো মোজা হ'ব ঠাণ্ডা দিনৰ কামিজ নহ'ব হয়নে সোয়েটাৰ হ'ব টুপি হ'ব জেকেট হ'ব কম্বল হ'ব চাদৰ হ'ব মাফলাৰ হ'ব হাত মোজা হ'ব ইমানে ঠিক আছে তোমালোকেও লিখি ল'বা ইয়াত ধুনীয়াকে ইয়াত মই লিখিয়ে থৈছোঁ তোমালোকে বাকচৰ পৰা শব্দ চাই লিখিবা যাতে তোমালোকৰ বানান ভুল নহওক মই তোমালোকক দেখাই দিছোঁ যে এনেকৈ লিখিবা বুলি
ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ তলত দিয়া ছবিবোৰ চাই কোনটো কি কালাৰ ছবি লিখো আহা এইটো ছবি শীতকালৰ ছবি হয় জুই ধৰা আছে হয়নে জুইৰ কাষত বহি আছে ককা জুই তাপ লৈ আছে হয়নে নহয় এইটো আকৌ বিচনী লৈছে মানে গৰম দিনৰ গ্ৰীষ্মকাল ঠিক আছে এইটো আইচক্ৰীম খাই আছে আইচক্ৰীম মানেতো আমি ঠাণ্ডা দিনতো আইচক্ৰীম নাখাওঁৱে গৰম দিনত খাওঁ গ্ৰীষ্মকাল এইটো চোৱা সৰু ল'ৰাক চুৱেটাৰ অথবা জেকেট পিন্ধাই দি আছে মূৰত টুপি আছে মানে শীতকাল ঠাণ্ডা দিনৰ ঠিক আছে তোমালোকে লিখি ল'বা ইয়াত মই কাঠ পেঞ্চিল ব্যৱহাৰ কৰিছোঁ লিখিয়ে থৈছোঁ তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখিবা অথবা কিতাপত লিখিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম এতিয়া পাঠ 1 চোৱা ঋতু আহে ঋতু যায় গাঁও আহা এতিয়া আমি গাঁও ঠিক আছে তোমালোকে ধুনীয়াকৈ শুনিবা ঠিক আছে চত বহাগত ঋতু বসন্ত বিৰিষে সলায় পাত জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত শাওণ ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল আহিন কাতিত শৰৎ ঋতু ফৰে শেৱালিৰ ডাল আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে তোমালোকেও ধুনীয়াকৈ গাবা ঠিক আছে তোমালোকক মই মাতিয়ে শুনালোঁ এতিয়া আমি আলোচনা কৰিম এতিয়া চোৱাচোন 12 মাহৰ নামবোৰ এফালৰ পৰা লিখো আহা একত দিয়া হৈছে বহাগ ঠিক আছে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত তোমালোকেও ধুনীয়াকৈ লিখি ল'বা মই লিখিয়ে থৈছোঁ ধুনীয়াকৈ চাই ল'বা কাঠ পেঞ্চিল ব্যৱহাৰ কৰা আছে তোমালোকে ধুনীয়াকৈ চালে বুজি পাবা ঠিক আছে এতিয়া চোৱা গাঁও আহা আকৌ আমাক গাবলৈ দিয়া হৈছে ঘড়ীটোৱে কয় শুনা টিক 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 সময় গৈছে উৰি ঠিক 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 পুৱাৰ নিয়ৰে কয় টুপ 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 নজগাবা ভাইটিক চুপ 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 ভোমৰাই কয় শুনা কৰি গুণ গুণ ফুটাই পৰিবা পাঠ নাই ভুন ভুন ঠিক আছে তোমালোকে ধুনীয়াকৈ শুনিবা আৰু নিজে ক'বলৈ যত্ন কৰিবা এতিয়া চোৱা শুনো আহা মই তোমালোকক মাতি শুনাম ঠিক আছে ইয়াত চোৱাচোন প্ৰথম চ আৰু দ্বিতীয় চছে চ হয়নে কাকো তুচ্ছ বুলি ভাবি নল'বা কাকো তাচিল্য কৰিব নালাগে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰি ঠিক আছে তোমালোকে ধুনীয়াকৈ শুনিছা নহয় নিজেও পঢ়িবা এতিয়া পঢ়ো আহা তুচ্ছ ইচ্ছা উচ্ছেদ বিচ্ছেদ জানো আহা প্ৰথম চ আৰু দ্বিতীয় চ যোগ লাগিলে চৈছে চ হয় ইয়াত চোৱাচোন দেখিছা নহয় এতিয়া চৈছে চ যুক্তাক্ষৰৰ তলত আঁচ টানো আহা ইয়াত টানিবা আঁচ ঠিক আছে ইয়াত টানিবা আৰু ইয়াত টানিবা মই টানিয়ে থৈ দিছোঁ তোমালোকৰ কাৰণে ঠিক আছে এতিয়া চোৱা তলত দিয়া শুভেচ্ছা পত্ৰখনত তোমাৰ বন্ধু বা বান্ধৱীলৈ জন্মদিনৰ শুভেচ্ছা জনাই এটি বাৰ্তা লিখা তোমাৰ বান্ধৱী বা বন্ধু আছে নহয় তোমালোকে জন্মদিনত বন্ধু বা বান্ধৱীক আজিকালিতো তোমালোকে মোবাইলতে কৰা হয়নে কিন্তু আমাক ইয়াত কি কোৱা হৈছে পত্ৰ লিখিবলৈ দিয়া হৈছে যাতে আমি চিঠি লিখিবলৈও আমাৰ কিছু জ্ঞান হওক বুলি আগতেতো চিঠিয়ে লিখিছিলোঁ আমি ঠিক আছে এতিয়া চোৱা মই তোমালোকক মাতি শুনাম মৰমৰ অনিল আশা কৰোঁ ভালে আছা তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ মৰমেৰে এটি তোমাৰ বন্ধু ঠিক আছে তুমি এতিয়া কি লিখিবা তোমাৰ বন্ধু বান্ধৱী আছে যদি তোমালোকে নাম লিখিব পাৰিবা মই তোমালোকক বুজাইহে দিছোঁ ঠিক আছে মৰমৰ গীতা আশা কৰোঁ ভালে আছা তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ মৰমেৰে এটি তোমাৰ বান্ধৱী ৰীতা মই তোমালোকক অকল দেখাই দিছোঁ দেই তোমালোকে নাম তোমালোকৰ বন্ধু বান্ধৱীৰ নাম লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম উলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা আমাক ইয়াত সজাই লিখিবলৈ দিয়া হৈছে ঠিক আছে উলট পালটকৈ দিয়া হৈছে ঠিক আছে ইয়াত এটা উদাহৰণো দিয়া হৈছে চোৱা ইচ্ছা হ'ব ঠিক আছে শুদ্ধকৈ লিখিলে বিচ্ছেদ সদিচ্ছা শুভেচ্ছা উচ্ছেদ ঠিক আছে তোমালোকেও নিজে
লিখি ল'বা মই ইয়াত লিখি কাঠ পেঞ্চিল ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ তোমালোকেও নিজে লিখি ল'বা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আকৌ আমি লগ পাম নতুন ভিডিঅ' হ'ব তোমালোকৰ পাঠ 2 ঠিক আছে পাঠ 2 ভিডিঅ' আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত